নমস্কাৰ বন্ধুসকল, মোৰ ইউটিউব চেনেলত আপোনালোকক স্বাগতম জনাইছোঁ। চ' বন্ধুসকল, আজি মই যোৰহাটৰ পাৰিজাত নাৰ্চাৰীলৈ আহিছোঁ। চ' মই ইয়াৰ পৰা কেইটামান ফুলৰ কালেকশ্যন কৰিম। চ' ময়ো সৰু মূৰতে নাৰ্চাৰী এটা অপেনিং কৰিবলৈ গৈ আছোঁ। ত' বলক চাম ফুলবিলাক কি ফুল ল'ম। আজি মই কি ফুল কালেকশ্যন কৰিলোঁ। অলৰেডি মই 2-3টা ফুল কালেকশ্যন কৰিলোঁ। এইটো দেখুৱাই দিয়ক, ভাৰ্জিনিয়ান উড, আৰু এইটো কি আছিলে, চাইনিজ পাতা ন। এইটো দেখিবলৈ ইমান ধুনীয়া আছে, কালাৰফুল লিভ হয়। এইটো চাইনিজ লিভ হয় আৰু ভাৰ্জিনিয়ান উড। চ' আৰু কেইটামান কালেকশ্যন কৰিম। সৰু সৰু পুলি আছে, ইয়াৰ সৰু পুলি নাই। কেইটকা পাৰ পিছ? এইটো আপোনাৰ সৰু পুলি আগতে 100 টকা, একদম 200 টকা মান হ'ব। নেমু ইয়াত হাইব্ৰিড কোৱালিটি আছে। চ' হাইব্ৰিড কোৱালিটি নেমু থকা 12 মাহে লগাটো নি? এইটো 12 মাহে লাগে। এইটো ভাল নাই, এইটো ভালে হ'ব যেন লাগিছে। হয়, খালি মাটি হিলি যাব। এইটো চাইনিজ নতুন আহিছে। এটা কি হয়? চাইনাডল। এটা কি কৰে? এইটো এটা কি পাত কৰিলে বেয়া নহয়। ইনডোৰ প্লেট পানী পাই ল'বা। ইনডোৰত বেয়া ন? মই তাৰমানে হেৰি 25% পানী পোৱা হ'ল। অঁ, ইনডোৰকেইটা কোনকেইটা ধুনো সুধি ল'বাচোন। এই নালাগে মই ভিডিঅ' এই নকৰিবা। এজন তুমি আঁতৰি দিয়াচোন, এও বাচি দিব। এইটো ভাল লাগিছে। হেংগিং টাইপত থ'ব পাৰিবা। এইটো আঙুৰ পাতৰ নিচিনা, গাজৰ পাতৰ নিচিনা। এইটো ভাল লাগিছে বাৰু। কি হয় এইটো? হেংগিং নেকি? হেংগিং পটৰ। হা? ফুল ফুলে নে? বেয়া লগা নাই। চোৱা এইটো কালাৰিং পাত ন? এইটো কালাৰিং পাত। কিমান হ'ব এইটো? তাৰপৰা হয় বুলি মই গম নাপাওঁ অলপ। এইটো কেনেকৈ বান্ধিছে এনেই অলপ বুজাই দিয়া হওঁ বস্তুটো মোক। কা কেনেকৈ কি তাত কি দিয়ে, গোবৰ দিয়ে নেকি? এইটো গোবৰ মাটি দিব লাগে। এইটো আমাৰ হৈ আছিলে, মানে ফুলৰ কাৰণে নাকাটিলোঁ। এইটো অলপ চুচি ল'ব লাগিব নেকি? পূৰা বগা। আপুনি ভিডিঅ' চাব, ডালৰ কাটি নতে ভিডিঅ' পাই যাব। গ্ৰাফটিঙৰ ন? ইয়াতে শিপা আহি যাব নেকি? এইটো ডাল ধৰা হয়, এইটো ইয়াতে আহিব। শিপাটো ইয়াতে আহি যাব। আৰু হেৰি আপোনাৰ এইটো কাটিংটো বহাই দিলে হয় আৰু বালিত বা বালি অকণৰ মাটি মিক্স কৰি। অঁ, পূৰা ফুলিছে এনেকৈ। অঁ, এইটো কাটিং কৰি থৈছে বালিত। ইয়াৰ যেতিয়া নেকি শিপা ওলাব, তাৰপিছত ইয়াক পলি গ্ৰ' বেগত ভৰাব ন? কোনটো? এইকেইটা কি হয় ধুনু? এইকেইটা চলে।
আছে এইটা 575 হয় এটা নানো এনেকুৱা নানো কালাৰিং থকা উজ্জ্বল হ'ব হুম কালাৰিং উজ্জ্বল এইটো মই নাই দেখা অঁ খোলা নহয় এইটো লৈ ইন্দৰ হয় ইয়াৰ পৰা খুলি ধেৰ ওলাইছে ন তেতিয়াহ'লে কি কৰিবা এইটো তুলসী ভেটি 3000 টকা দাম সব বন্ধুসকল আপুনি পাৰিজাত নাৰ্চাৰীলৈ যদি ভিজিট কৰে আপুনি সকলো ধৰণৰ কোৱালিটি টাব পাব ইয়াত আপুনি যেনেকুৱা বিচাৰে তেনেকুৱা ধৰণৰ পাব একদম মানে বহুত ধুনীয়া প্ৰাইজত পাব আৰু মানে ইমান ভাল ভাল কোৱালিটি পাব আৰু ডিজাইন পাব মানে সকলো ভিতৰ সুবিধা আছে ইয়াত আপুনি জাষ্ট গৈ কিনিলেই হ'ল সব বন্ধুসকল দেখিছে এইটো ফুলটো বহুত ধুনীয়া লাগিছে এইটো মই আনিছোঁ মই মানে মোক এতিয়া জাষ্ট আমাৰ মাদাৰ প্লান্ট বনাই পেলাই ইয়াক মানে ছাপ্লাইৰ কাৰণে ৰেডি কৰিম আৰু চ' আপোনালোকে দেখিছে দেখিবলৈ কিমান এটা ইউনিক লাগিছে মাৰ্বল পাথৰৰ আপোনাৰ এইটো পটত দিব লাগে বিশেষকৈ এইটো ইনডোৰ প্লানো হয় আউটডোৰৰ হয় আপুনি দুটাতে ৰাখিব পাৰিব আৰু এইটো ভেৰাইটিটোৰ একেবাৰে নাছিল চ' বন্ধুসকল আজিলৈ ভিডিঅ'টো ইমানেই আছিলে আকৌ নেক্সট ভিডিঅ'ত লগ পাম বাই বাই